NOGEN Kaplan. টিকলা তই কি কৰি আছ হা ঐ টিকলা তই কি কৰি আছ অকলে অকলে এই গছৰ তলত দেখুৱাই মধুলি তোৰ কাম নাই তই কিয় নাই তোৰ লগত কথা নাই মোৰ ইছৰাম তই এপিনে তো মই ভাল ছোৱালী এজনী চাই দিম তই বুজিছ মোক ছোৱালী এজনী চাই দিব আকৌ এজনী চাইছি তই ভাল ছোৱালী নোৱাৰিম নহয় এবাৰ মই তোক ধুনীয়া কি হৈছে মানে চাওঁ অকণমান বহি লওঁ তহঁতৰ লগতে দে বহ বহিছ গেঠৌ ইয়াৰ কথা শুনি মই হাপলাঙৰ ঘৰলৈ মোক ছোৱালী চাবলৈ নি বেকা দেৱাই দৌৰাইছে আৰু ইয়াৰ কথা শুনি মই লাইফত ছোৱালী চাব নাযাওঁ ই মহা বদমাছ ইয়াৰ পালা চশমা লগাই যাবলৈ দিছিলোঁ সি চশমা লগাই নগ'ল বুজিছ চশমা কি দিব লাগিব ই মহা বদমাছ আছে মই কৰি আছোঁ ঠিক কৰি আছোঁ এবাৰ মোৰ লগত ওলাবা সকলো ঠিক হৈ যাব এই আমাৰ যেন গাঁৱৰ এই লেবেল মাষ্টৰৰ ছোৱালীজনীক দেখুৱাম বুলি তোক নিম বুলি ভাবিছোঁ সঁচাইনে সঁচাই মানে আজি দিবনে আৰে দিবতো মই কালি গৈ আহিমগৈ এপাক সুধি আহিম এতিয়া ভালেনে দেখাত একে বিন্দাছ মোৰ লগত মিলিবনে আৰে ধুনীয়া মিলিব বে তোমাৰ চেহেৰাটো চাই একদম ধুনীয়া মিলিব এই ৰেলৰ চকত পানীয়ে চাকৰি কৰোঁতো সেইটোৱেতো বুজিছ ভাল ছোৱালী ধুনীয়া লাগিব আৰে বেছ ধুনীয়া মিলিব তাৰ তাৰ লগত মিলিব ছোৱালীজনী ঠিক আছে বাৰু মই অহা কালিলৈ যাম এপাক সঁচাই কৈছনে মাষ্টৰৰ লগত তোৰ লগত ময়ো যাম নেকি নালাগে মই আগত যাব লাগিব তেতিয়াহে কথাটো মই পাতিবগৈ পাৰিম তই কেতিয়া নিবি মোক মই আহি লওঁগৈ তাৰ পৰা তাৰপিছত নিয়া হ'ব তোমাক সঁচাই কৈছ আজিলৈ এৰাৰি কৰোঁ আৰু দে তই নাপাহৰিবি দেই একদম মিছ নাই একদম ফিক্সটো ফিক্স চিন্তাই নকৰিবি Level Master. Uy. গেঠৌ এই পিতা এই ইমান দিনৰ মূৰত আহিলি হে উপায় ছাৰ আপোনাৰ ঘৰলৈ আহিলোঁ এই ভেদুলি এই চকী এখন লৈ পিতাটো বহুত দিনৰ মূৰত আহিছোঁ আমাৰ ঘৰলৈ আনচোন আন বেগেন পিছে গেঠৌ বহু দিনৰ মূৰচোন আহিলি কোনো খবৰ নাই বাতৰি নাই আজিকালি মোবাইলৰ যুগ দেখিছনে মোৰ এইটো মোবাইল দেখিছ নাই তহঁত ডেকা ল'ৰাটো তহঁতৰ থাকিবই ফোন এটা কৰিলেতো হ'ল ঘপককৈ আহি ওলালেহি তই যেই নহওক আহিলি ভালেই কৰিলি তোৰ ঘৰত ভালনে ছাৰ আমাৰ ঘৰত সকলোৱে ভালে কুশলে আছে দিয়ক আমাৰ ছাৰে দেখোন পেপাৰখন ওলোটাকৈ পঢ়ি আছে ছাৰে দেখোন পেপাৰখন উল্টাকৈ পঢ়ি আছে কথাটো কি কিবা ৰহস্য বেলেগ ধৰণৰ ওলাইছে পিতাই ক'ত মোক ওলোটা দেখিলি আখৰে ওলোটাকৈ হ'লেও আমি পঢ়িব পাৰোঁ বুজিছা আজিকালি আমি LP পাছ নহয় ব্ৰিটিছৰ দিনৰ এনেকৈ পঢ়িয়ে কতটাক বৰগোৱাল বনালোঁ কতটাক খেতিয়ক বনালোঁ হ'বও পাৰে কথাটো নোহোৱাও নহয় পিছে তেনেকৈনো আহিলা ঘৰৰ পৰা আজিকালি কি পুৰণা ওলাইছে চৰকাৰেচোন মানুহ ঘৰৰ পৰাই ওলাবলৈ নিদিয়ে মই দেখা নাই ঘৰতে বহি আছোঁ সেইকাৰণে ছাৰ আপুনিও কয় যে কৰোণা নহয় এইটো ছাৰ কৰোণাহে এইটো সেইটোৱে
পিছে ছাৰ মই বিশেষ কাম এটা কাৰণেহে আপোনাৰ ওচৰলৈ আহিলোঁ অঁ এই কি বা কচোন বাৰু মানে ছাৰ মানে 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 এই আপোনাৰ যে ছোৱালী ভেদেলিৰ কাৰণে ল'ৰা এজন আনিম বুলি ভাবিছিলোঁ তাকে আপুনি কি কয় অঁ হয় নেকি ভাল কথা এই ঠিকে আছে ল'ৰাটো তই যদি পাইছ লৈ আহিবি ঘৰত ছোৱালী এজনী আছে যে গাভৰু ছোৱালী দিবই লাগিব এই পিছে ল'ৰাটোনো কি কৰে এই আপুনি চিন্তাই নকৰিব ল'ৰাজন ধুনীয়া আছে দেখাতো ধুনীয়া এনে চাকৰি বাকৰিও কৰে এই যে কি কয় এইটো ৰেলৰ চকাত পাম দিয়া চাকৰিটো কৰে ৰেলৰ চকাত পাম দিয়া বাপৰে বহুত ডাঙৰ চাকৰি লোহাৰ চকাত পাম দিয়া চাকৰি আৰু এনেকুৱা যোৱাইতো মোক লাগে এই সোনকালে লৈ আহিবি ছোৱালীজনী দিবই লাগে মই এই ছাৰ কালিলৈকে লৈ আহোঁ নেকি ঠিক আছে লৈ আহিবা মুঠৰ ওপৰত ছাৰ তেতিয়াহ'লে মই উঠোঁ আৰু গৈ থাকোঁ অলপ দেৰিও হ'ল ঠিক আছে পিতাই যা এই সোনকালে আনিবি দেই সোনকালে আহিবি অঁ ছাৰ ঠিক আছে কালিলৈ লৈ আহিম আপুনি চিন্তাই নকৰিব এই গেঠৌটোৱে সঁচাকৈ ক'লে নে মিছাকৈ ক'লে হা এনেকুৱা এটা চান্স পাইতো এৰিব নোৱাৰি ৰেলৰ চকাত পাম দিয়া ল'ৰাটো যদি মই এৰি দিওঁ মোৰ ছোৱালীজনী জীৱনটোৱে কিবা হৈ যাবগৈ এৰিব নোৱাৰি কিন্তু আহিবনে নাহে সেইটোহে ডাঙৰ কথা হ'ল এতিয়া ভেদেলিৰ মাক পাটেঙি এই কি যোগাৰ কৰিছ জোঁৱাই কাৰণে পালেহি কিবা ক'ব নেকি এই একো নকয় আমাৰ আছো নহয় গেঠৌ আছো গেঠৌ অঁ আহিলে পিতাই গেঠৌ পিতাই এই আহা কিয় বৈ গৈছোঁ মই আছোঁ আহিছোঁগৈ আগতে গৈয়ে গৈছোঁ গেঠৌ পিতাই বহা মই পিতাই বহা দেই বহা এই পানী এই আলহী পালেহি গম পোৱা নাই নেকি যদি পানী দুনি অকণ অনা নাই হা পিতাই কচোন নতুন মানুহ লৈ আহিলা মোৰ ঘৰলৈ আজিচোন কথা বা কি ছাৰ মানে যোৱাকালি যে আহিছিলোঁ কথাটো লৈ সেইটো কথাতে আহিছিলোঁ হয় নেকি ভাল কথা পিছে কোনজন বা ছাৰ এইজনে হ'ব মই জানো এইজনে হ'ব লাগিব বহা পিতাই বহা বাপু ভালনে বাৰু তোমাৰ বহা গেঠৌৱে কালি কৈছে তুমি বোলে ডাঙৰ চাকৰি কৰা ৰেলত চাকৰি কৰা শুনি বৰ ভাল লাগিছে মোৰ ৰেলত পাম দিয়া চাকৰি কৰা বোলে তুমি বৰ ভাল লাগিছে কি কৰিম বহা ছাৰ এটা কথা হ'ল নহয় এতিয়া আমি আহি বহি আছোহি যদি আমি ছোৱালীজনী এবাৰ দেখা পালোঁ
তেতিয়া আমাৰ মনটো একেবাৰে বিৰাট ভাল লাগিলে হয় একদম দেখিছে নহয় ইমান ধুনীয়া ল'ৰাটো তাক একেবাৰে তাক ছোৱালীজনী চাই দিব লাগে আৰু ছাৰ হয় হয় আৰু লকডাউন ছাৰ আমি সোনকালে যাবই লাগিব নহয় আপুনি সোনকালে কৰক ছাৰ সোনকালে কৰক হয় নেকি এই হ'ব হ'ব চিন্তা নকৰোঁ তোমালোকে ছোৱালী চাবলৈ আহিছে যে ছোৱালী দেখুৱাম ৰ'ব বাৰু ৰ'ব 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 তোৰ কপাল ফুলিছে দে লাজ কৰিছে লাজৰ কথা নহয় নহয় পিছে ছাৰ ছোৱালীজনীৰ নাম বা কি আছিলে এই বৰ ধুনীয়া নাম হে ধুনীয়া নাম ভেদেলি 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 হেৰা ভয় খাইছা নামে কি কৰে হে গুণেহে সংসাৰ দৰে পিছে ছোৱালী পচন্দ হৈছেনে নাই মোৰ ছোৱালী পচন্দ হৈছে আজি দিলে আজিহে লৈ যাম আৰু পিছে ছোৱালী যদি পচন্দেই হৈছে তেনেহ'লে আৰু ভাতকে এসাঁজ খাই যোৱা আজি আৰু মই গেথৌ তইহে বজাৰ সময়কেইটা কৰি আনিবি দেই পিতাই হয় বাইদেউ Oh, NOGEN kaplan. ক'ত গৈছিলি এই বজাৰত গৈছিলোঁ কি আনিলিনো এই মাংস অলপ আনিলোঁ এই ছাৰৰ লগত ছোৱালী চাবলৈ আহিছে নহয় মানুহ হয় নেকি অঁ পিছে ল'ৰাটোনো ক'ৰ এই ল'ৰাটো হ'ব যাবি নেকি ৰহ যাঙে নহ'ল বা এক টুকুৰমান খাই আহোঁ ছাৰ আছেনে ঘৰত খাপলাং খাই ছাৰ আছেনে মোৰ খাপলাং হ'ব পাৰে বুজিছ মাতটো তেনেকুৱা নিচিনা লাগিছে মাতটো শুনিব লাগিছিল কি হ'ব এতিয়া ইহা দুটাইচোন খুন্দা মাৰি গেলা চালাৰ তোহাক মই কি নকৰোঁ আজি ক'ত যাবি তোহা আজি পাইছোঁ মোক খুন্দা মাৰি দাওখানা দাওখান কহাই গেল দাওখান তেৰি চালা ইহা মোৰ আপিক চালা পলাই নিবা খুজি আছে না ইহা